নমস্কাৰ স্বাগতম জনাইছো মিতালী ষ্টাডি চেণ্টাৰৰ এটি নতুন ভিডিঅ'লে আজি মই লৈ আহিছো এছামিজ গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় হেতু হল সন্ধি সো আহক দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো আমি আগৰ ক্লাছবোৰত অসমীয়া গ্ৰামাৰৰ বা অসমীয়া ব্যাকৰণৰ কি আলোচনা কৰিলো যে নত্যবিধি সত্যবিধি আৰু বৰ্ণমালা ন সো আজি এটো অসমীয়াৰ 4 নম্বৰ ক্লাছ মই আজি লৈছো সন্ধি আলোচনা কৰিবলৈ সো আহক সন্ধিনো কি ন সন্ধি হল দুই বৰ্ণৰ মিলন বা সংযোগ সাধন ন দুই বৰ্ণৰ মিলন বা সংযোগ সাধনেই হল সন্ধি আসলতে নিচে উচৰা উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ ধৰিব পাৰিছে নিশ্চয় প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে প্ৰথম বৰ্ণটোৰ প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলনকে কি কয় সন্ধি কয় না সন্ধি হলে দুটা আখৰ লগ লাগি এটা হয় না কেতিয়াবা আৰু এটাই অন্য ৰূপ লয় বা লুপ পায় না সন্ধি হলে কেতিয়াবা কি হয় দুটা আখৰ লগ লাগি এটা হয় কেতিয়াবা আৰু এটাই অন্য ৰূপ লয় নাইবা কেতিয়াবা লুপ পায় নহয়নি বাৰু সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে না ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে না ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰাৰ লগতে উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে যেনে আমি ধৰি লব পাৰো পুষ্প যোগ অঞ্জলি সমান পুষ্পাঞ্জলি পুষ্প যোগ অঞ্জলি সমান পুষ্পাঞ্জলি কি হৈছে ইয়াতে পুষ্প আৰু অঞ্জলি যোগ হৈ পেলাই পুষ্পাঞ্জলি হৈছে না পৰম যোগ আনন্দ পৰমানন্দ নহয়নে বাৰু ই উচ্চাৰণ মধুৰ কৰা নাইনে আৰু ধ্বনিৰ উচ্চাৰণ পুষ্প যোগ অঞ্জলি দুবাৰ মানে দুটা বেলেগ বেলেগ শব্দ লগ লাগি কি হৈছে পুষ্পাঞ্জলি হৈছে শুনিবলৈও ভাল লগা হৈছে আৰু ইয়াক মানে কি কৰিছে ছুটিও কৰিছে না ঠিক তেনেকে আৰু কি ক'ব পাৰো হিম যোগ আলয় হিমালয় না হিম আৰু আলয় দুটা শব্দক লগ লগাই কি কৰিছে হিমালয় কৰিছে ধৰিব পাৰিছে নিশ্চয় সন্ধি কি বস্তু যে দুটা বৰ্ণৰ মিলন বা সংযোগ সাধন না ইয়াৰে প্ৰথম বৰ্ণত প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ কি হয় প্ৰথম বৰ্ণৰ মিলন হয় সন্ধিত না আৰু কি কৈছে যে সন্ধি হলে দুটা আখৰ লগ লাগি কেতিয়াবা এটা হয় কেতিয়াবা এটাই অন্য ৰূপ লয় আৰু কেতিয়াবা কি হয় লুপ পায় কোনোবাটো না সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে দ্ৰুত কৰাৰ বাবে কি হল পুষ্প যোগ অঞ্জলি পুষ্পাঞ্জলি না পৰম যোগ আনন্দ দুটা বেলেগ বেলেগ শব্দ লগ হৈ এটা কৰিলে আৰু ইয়াৰ মানে কি হল উচ্চাৰণটো দ্ৰুত কৰিলে পৰমানন্দ হিমালয় পুষ্পাঞ্জলি দ্ৰুত নকৰিলে নে বাৰু আহক এতিয়া আমি সন্ধিৰ প্ৰকাৰ সম্পৰ্কে জানি লওঁ সন্ধি কেই প্ৰকাৰৰ সন্ধি আসলতে তিনি প্ৰকাৰৰ সন্ধি তিনি প্ৰকাৰৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি আজি আমি বিশেষকৈ স্বৰ সন্ধি আলোচনা কৰিম কাৰণ তিনিওটা সন্ধি এটা ক্লাছত লোৱা সম্ভৱ নহয় বহুত দীঘলীয়া হৈ যাব সো মই অকল স্বৰ সন্ধিটোহে আজিৰ ক্লাছত আলোচনা কৰিম সো আহক স্বৰ সন্ধি আমি আলোচনা কৰাৰ আগতে জানি লওঁ যে সন্ধিৰ সৰহভাগ সূত্ৰ সন্ধি কৰিবলৈ হলে কিছুমান তাৰ সূত্ৰ আছে ন মানে নিয়মত কৰিব লাগে
কিন্তু তাৰ সৰহভাগে কি সংস্কৃত ব্যাকৰণৰ সূত্ৰ মানে অসমীয়া ব্যাকৰণত মানে সন্ধিৰ ইমানবোৰ নিয়ম নাই কাৰণ অসমীয়া ভাষাত সন্ধিৰ বিশেষ ব্যৱহাৰ নাই কিছুমান সংস্কৃত শব্দৰ লগতহে সন্ধিৰ প্ৰয়োগ কৰিব লগা হয় সো কি হয় মানে সন্ধিৰ ক্ষেত্ৰত অসমীয়া ব্যাকৰণত ইমানবোৰ নিয়ম নাই না সো আহক তেন্তে আজিৰ আমাৰ সন্ধিৰ প্ৰথমটো অৰ্থাৎ যেটো স্বৰসন্ধিৰ বিষয়ে আলোচনা কৰো স্বৰসন্ধিনো কি ন স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ যোগ হৈ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে স্বৰবৰ্ণ ধৰিব পাৰিছে নিশ্চয় বৰ্ণমালা মই আগৰ ক্লাছত লৈছোৱে যদি চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব স্বৰসন্ধি ন কি কৈছো যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে কোৱা হয় স্বৰসন্ধি নিশ্চয় ধৰিব পাৰিছে এতিয়া আমি চাওঁ আহক কেইটামান উদাহৰণ মানে কেতিয়া কত কেনেকে হয় অ যোগ অ ন প্ৰথম বৰ্ণটো যদি প্ৰথম বৰ্ণৰ শেষৰ বৰ্ণটো যদি অ হয় দ্বিতীয় বৰ্ণৰ প্ৰথম বৰ্ণটো যদি প্ৰথম শব্দটোৰ শেষৰ ধ্বনি মানে বৰ্ণটো যদি অ হয় আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো যদি অ হয় তেন্তে অ যোগ অ লগ লাগি কি হয় আকাৰ হয় ধৰিব পাৰিছে অ যোগ আ সমান আকাৰ অ যোগ অ সমান আকাৰ অ যোগ আ সমান আকাৰ অৰ্থাৎ ইয়াতে যে মই এইকেইটা দিছো কিহৰ বাবে দিছো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে যদি হে প্ৰথম শব্দটোৰ মানে শেষৰ আখৰটো যদি অ হয় আৰু দ্বিতীয় শব্দটোৰ প্ৰথম আখৰটো যদি আৰে হয় তেতিয়া কি হয় অ যোগ আ লগ লাগি আকাৰ হয় অ যোগ অ লগ লাগিলেও আকাৰ হয় অ যোগ আ লগ লাগিলেও আকাৰ হয় ন ঠিক তেনেকৈ হ্ৰস্ব ই যোগ হ্ৰস্ব ই সমান হ্ৰস্ব ইকাৰ নহয় দীৰ্ঘ ই এতিয়া হ্ৰস্ব ই যোগ হ্ৰস্ব ই বুলি কওঁতে মই বাৰে বাৰে বুজাই দি নাথাকো আপোনালোকক এই হ্ৰস্ব ইটো হৈছে প্ৰথম শব্দটোৰ মানে শেষৰটো ধ্বনিৰ উচ্চাৰণ বা শেষৰটো ধ্বনি আৰু দ্বিতীয় শব্দটোৰ প্ৰথম ধ্বনি বা প্ৰথম বৰ্ণ ধৰিব পাৰিছে নিশ্চয় সো হ্ৰস্ব ই যোগ হ্ৰস্ব ই লগ লাগিলে কি হয় দীৰ্ঘ ইকাৰ মাত্ৰা হয় না ঠিক তেনেকৈ হ্ৰস্ব ই যোগ দীৰ্ঘ ইকাৰ দীৰ্ঘ ই যোগ হ্ৰস্ব ই দীৰ্ঘ ইকাৰ দীৰ্ঘ ই যোগ দীৰ্ঘ ই সমান দীৰ্ঘ ইকাৰ হ্ৰস্ব উ যোগ হ্ৰস্ব উ সমান দীৰ্ঘ উকাৰ ন হ্ৰস্ব উ যোগ দীৰ্ঘ উ সমান দীৰ্ঘ উকাৰ দীৰ্ঘ উ যোগ হ্ৰস্ব উ সমান দীৰ্ঘ উকাৰ আৰু দীৰ্ঘ উ যোগ দীৰ্ঘ উ সমান দীৰ্ঘ উকাৰ ন আমি প্ৰত্যক্ষভাৱে যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে কি দেখিম যে ইয়াতে যিটো মানে লঘুস্বৰ সেইটো দেখিবলৈ পোৱা নাযায় ন গুৰুস্বৰ বা দীৰ্ঘ মাত্ৰাটোহে ইয়াতে বেছি দেখিবলৈ পোৱা যায় সো নেক্সট কি আছে ৰি যোগ ৰি সমান ৰিকাৰ ন কেতিয়াবা এইটো কেনেকৈ লিখা হয় ডাবল ৰিকাৰ মানে দুডাল ৰিকাৰ হয়নে কিন্তু এনেকুৱা ধৰণৰ শব্দ অসমীয়াত বহুত বিৰল বেছি চিন্তা কৰিব নালাগে এইটো বিষয়ত সো কি হয় ৰি যোগ ৰি সমান ৰিকাৰে হয় বা কেতিয়াবা ডাবল ৰিকাৰ অৰ্থাৎ দুটা বা দুডাল ৰিকাৰো দেখা যায় নেক্সট আহিছো হ্ৰস্ব ই স্বৰবৰ্ণৰ পাছত অন্য স্বৰবৰ্ণ থাকিলে ন এইটো প্ৰথম ৰুল চাব হ্ৰস্ব ই স্বৰবৰ্ণৰ পাছত অন্য স্বৰবৰ্ণ থাকিলে স্বৰবৰ্ণৰ আখৰটোৰ ঠাইত অন্তস্থ জ হয় উদাহৰণত দি দিছো মই যদি প্ৰথম শব্দটোৰ মানে শেষৰটো ধ্বনি বা শেষৰটো আখৰ হ্ৰস্ব ইকাৰেৰে হয় বা হ্ৰস্ব ই থাকে যোগ অৰ্থাৎ দ্বিতীয় বৰ্ণটোৰ মানে যিটো দ্বিতীয় শব্দটোৰ যিটো প্ৰথম বৰ্ণটোত যদি আ নাইবা যিকোনো ধৰণৰ হ্ৰস্ব উ দীৰ্ঘ উ যিকোনো ধৰণৰ থাকে তেতিয়াহ'লে তাত কি হয় অন্তস্থ জ হয় অন্তস্থ জ বুলি কওঁতে অন্তস্থ জৰ মাত্ৰাডাল জকাৰ বা আজিকালি ইয়কাৰ বুলি কয় ন
ইয়কাৰ সো কি আমি উদাহৰণ সৈতে আলোচনা কৰোঁ যদি ন যদি যোগ অপি অন্তস্থ জ দন্ত্য ড হ্ৰস্ব ইকাৰ কি আছে হ্ৰস্ব ইকাৰ যোগ অবৰ্ণ আছে দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি অ ন যদি যোগ অপি সমান যদ্যপি কেনেকৈ হ'ল ইয়কাৰ যে হ্ৰস্বই বৰ্ণৰ পাছত যদি আন স্বৰবৰ্ণ যোগ হয় তেতিয়া কি হয় সেই স্বৰবৰ্ণটোৰ ঠাইত অন্তস্থ জ হয় অন্তস্থ জ বুলি কওঁতে অন্তস্থ জৰ পৰা কি আহিল মাত্ৰাডাল চেঞ্জ হৈ যকাৰ বা ইয়কাৰডাল আহিল ধৰিব পাৰিছে নিশ্চয় যদি যোগ অপি অৰ্থাৎ ইয়াৰে হ্ৰস্ব ইকাৰডাল আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো অ ন লগ হৈ কি হ'ল জ্বৰ পৰা ইয়কাৰ মাত্ৰা মানে মাত্ৰাডাল আহিল জকাৰ মাত্ৰাডাল ন জকাৰ মাত্ৰাডাল আহি পেলাই কি হ'ল যদ্যপি অন্তস্থ জ্বৰ পৰা অহা মাত্ৰাডালক আমি আগতে বুলিছিলোঁ জকাৰ ন কিন্তু আজিকালি গ্ৰামাৰত ইয়কাৰ বুলি আছে সো মোৰ দুয়োটাই প্ৰনাউন্সিয়েশ্যন দুয়োটাই মানে কোৱা যায় আছে ক্ষমা কৰিব তাৰ বাবে কি হ'ল যদ্যপি ঠিক তেনেকৈ নদী দীৰ্ঘ ইকাৰ আছে ন নদী নদী যোগ অম্বু কি আছে নদ্যম্বু দীৰ্ঘ ই ন হ্ৰস্ব ই বা দীৰ্ঘ ই এই হ্ৰস্ব ই বা দীৰ্ঘ ই স্বৰবৰ্ণৰ পিছত যদি অন্য বৰ্ণ যোগ হয় হ্ৰস্ব ই বা দীৰ্ঘ ইৰ বাহিৰে অন্য বৰ্ণ যদি যোগ হয় তেতিয়াহ'লে অন্তস্থ জ হয় না ঠিক সেইটো নিয়মত কি হৈছে এইটো নদী যোগ অম্বু সমান নদ্যম্বু নদীৰ দীৰ্ঘ ইকাৰ আৰু অ দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ অ লগ লাগি জকাৰ আহিছে সো নদী যোগ অম্বু কি হ'ল নদ্যম্বু ঠিক তেনেকৈ ইতি যোগ আদি কি হ'ল ইত্যাদি হ্ৰস্ব ই আৰু আ লগ লাগি জকাৰ হ'ল ইত্যাদি নিশ্চয় ধৰিব পাৰিছে আপোনালোকে নেক্সট আহিছোঁ আন এটা ৰুললৈ শব্দ অথবা ধাতুৰ শেষত থকা অ আ হ্ৰস্ব বা ও স্বৰধ্বনিৰ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে লগ লাগিলে সি উৱ হয় কি কৈছে শব্দ অথবা ধাতুৰ শেষত যদি অ আ হ্ৰস্ব বা ও স্বৰধ্বনি থাকে তেতিয়াহ'লে প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে লগ লাগিলে সি উৱ হয় লাইক ক যোগ অ সমান ক উৱ লগ লাগিছে উৱ হৈছে কত ন কত কি আছে অ আছে ক বুলি কওঁতে ন যিটো আমাৰ কৰ আৰত লুকাই থকা অ আৰু অ লগ লাগি অ যোগ অ কি হৈছে উৱ হৈছে পু যোগ অন উ হয়নে পৰ লগত উকাৰ আছে যোগ অন লগ লাগি কি হৈছে পৱন উৱ হৈছে ৰুলকেইটা ভালকৈ মনত ৰাখিব নহ'লে স্ক্ৰীনশ্বট ৰাখিব নেক্সট আহিছোঁ আন এটা ৰুল শব্দ বা ধাতুৰ শেষত থকা হ্ৰস্ব ই দীৰ্ঘ ই ধ্বনিয়ে ৰি আৰু ঐ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে মিলি অন্তস্থ য় হয় ন শব্দ বা ধাতুৰ শেষত থকা হ্ৰস্ব ই দীৰ্ঘ ই ধ্বনিয়ে ৰি আৰু ঐ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে মিলি অন্তস্থ য় হয় যেনে কি কৈছোঁ ইয়াতে দন্ত্য ডট হ্ৰস্ব ইকাৰে দি যোগ আ দিয়া হৈছে অন্তস্থ ইয়ত আকাৰ দিয়া নেক্সট আহিছোঁ আন এটা ৰুললৈ শব্দ বা ধাতুৰ পিছত থকা হ্ৰস্ব ই বা দীৰ্ঘ ই আৰু ঐ ধ্বনিয়ে প্ৰত্যয়ৰ আৰম্ভণিত থকা এৰ সৈতে লগ হ'লে ই অন্তস্থ ইয়েলৈ পৰিৱৰ্তিত হয় বা ৰূপান্তৰিত হয় শব্দ বা ধাতুৰ পিছত যদি হ্ৰস্ব ই বা দীৰ্ঘ ই আৰু ঐ ধ্বনি থাকে তেন্তে
প্ৰত্যয়ৰ আৰম্ভণিত থকা এৰ সৈতে যদি সি লগ হয়, কোন লগ হয়? হ্ৰস্বই দীৰ্ঘই বা ঐ। যদি এৰ সৈতে লগ হয় তেতিয়াহ'লে তাৰ মানে ৰূপ চেঞ্জ হৈ কি হয়? অন্তস্থ ইয়ে লৈ অন্তস্থ ইয়ত একাৰে ইয়ে লৈ ৰূপান্তৰিত হয়। যেনে কি কৈছে ইয়াতে? পিতৃ যোগ এ। পিতৃ যোগ এ কি হৈছে? পিতৃয়ে। ধৰিব পাৰিছে? নেক্সট আহিছোঁ আন এটা ৰুললৈ। শব্দ বা ধাতুৰ শেষত হ্ৰস্ব দীৰ্ঘ ও আৰু ঔ ধ্বনি প্ৰত্যয়ৰ আৰম্ভণিত থকা এই ধ্বনিৰে সৈতে লগ লাগিলে সি ৱলৈ পৰিৱৰ্তিত হয়। হ্ৰস্ব দীৰ্ঘ ও আৰু ঔ ধ্বনি যদি প্ৰত্যয়ৰ আৰম্ভণিত থকা এই ধ্বনিৰে সৈতে লগ লাগে তেন্তে সি ৱলৈ পৰিৱৰ্তিত হয়। যেনে কি কৈছে ইয়াতে? গৰু যোগ এ ন হ্ৰস্ব উকাৰ আছে, মানে শেষত কি আছে? হ্ৰস্ব উকাৰ যোগ এ, মানে এৰ লগত যোগ হৈ হ্ৰস্ব আৰু এ লগ লাগি ৱ হৈছে, গৰুৱে। আহক মই আগতে যিকেইটা মাত্ৰা মই শিকাইছিলোঁ, অ যোগ অ সমান আকাৰ, অ যোগ আ সমান আকাৰ, ইয়াৰে কেইটামান উদাহৰণ চাই লওঁ। কি দিছে? অ যোগ অ সমান আকাৰ, তাৰ দ্বাৰা কি হৈছে? মৃগ যোগ অংক। মৃগ গ বুলি কওঁতে ইয়াতে মৃগ অ লুকাইছে, যোগ অংক কি হ'ল? অ আৰু অ লগ লাগি আকাৰ হ'ল, মৃগাংক। অ যোগ আ সমান আকাৰ ন, সেইবাবে কি হৈছে? লোক যোগ আলয়। ইয়াতে অ লুকাইছে কৰ আৰত ন, লোক ক। লোক যোগ আলয় সমান কি হৈছে? লোকালয়। আ যোগ অ সমান আকাৰ ন, অ যোগ আ যেনেকৈ আকাৰ, আ যোগ অ সমান আকাৰ। মহা আকাৰ যোগ অৰ্ঘ অ, আকাৰ অৰ্থাৎ আ আৰু অ মিলি পেলাই কি হয়? আকাৰ হয়। কি হৈছে? মহাৰ্ঘ। আ যোগ আ সমান আকাৰ, কি হৈছে? মহা যোগ আশয় মহাশয়। হ্ৰস্বই যোগ হ্ৰস্বই লগ লাগি কি হৈছে? দীৰ্ঘ ইকাৰ, কি হৈছে? প্ৰতি হ্ৰস্ব ইকাৰ মাত্ৰা যোগ ইতি ন, হ্ৰস্বই কি হৈছে? লগ লাগি দীৰ্ঘ ইকাৰ হৈছে, প্ৰতিটি। ঠিক তেনেকৈ নেক্সট কি হৈছে? হ্ৰস্ব ই যোগ দীৰ্ঘ ই সমান দীৰ্ঘ ইকাৰ, কি হৈছে? ক্ষিতি হ্ৰস্ব ইকাৰ যোগ ইহ দীৰ্ঘ ই তালব্য দীৰ্ঘ ই লগ লাগি কি হৈছে? ক্ষিতিশ। নেক্সট আহিছোঁ কি? দীৰ্ঘ ই যোগ হ্ৰস্ব ই সমান দীৰ্ঘ ইকাৰ। মই আগতে কৈছিলোঁ ন, ইয়াত হ্ৰস্ব উকাৰ বা হ্ৰস্ব ইকাৰ দেখিবলৈ পোৱা নাযায়ে। কি হয়? দুডাল মাত্ৰা লগ লাগিলে তাৰ দীৰ্ঘডালেই হয় ন। দীৰ্ঘ ই যোগ হ্ৰস্ব ই সমান দীৰ্ঘ ইকাৰ কি হৈছে? তাৰ উদাহৰণস্বৰূপে আমি কি শব্দ পাইছোঁ? মহি যোগ ইন্দ্ৰ মহীন্দ্ৰ। দীৰ্ঘ ই আৰু হ্ৰস্ব ই লগ লাগি দীৰ্ঘ ইকাৰ হৈছে, মহীন্দ্ৰ।